নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু আজি মানে আমাৰ ফালে তামাম বৰষুণ, মানে যোৱাকালি ৰাতিৰ পৰাই বৰষুণ দি আছে। আৰু এয়া চাওকচোন একদম বৰষুণ বতৰত ইফালে ভাগৰ লাগি গৈছে। এয়া ছাতি লৈ মানে খোজকাঢ়ি ওলাইছোঁ টাউনলৈ যাবলৈ বুলি। মানে গাড়ীত যাম আৰু এয়া আমাৰ ঘৰৰ আগৰ মানে ঘৰৰ ওচৰৰ ৰাস্তা। ইফালে ৰাইজ আহি টাউনৰ ওচৰ পাই গ'লোহি। এতিয়া মানে এইডোখৰ মই খোজকাঢ়ি গৈছোঁ। এইফালে টাউন পালোহি আৰু এয়া দেখিছোঁ অকণমান গ'লে সিফালে টাউন পাই গ'লোহি। আৰু মোৰ কিবাকিবি বস্তু দুটামান ল'ব লগা আছে, তাকে লৈ ল'ম আৰু এতিয়া টাউনত আহি পাই বস্তু দুটামান লৈ ল'লোঁ। চাওকচোন আকৌ বৰষুণটো দি দিছে নহয়। আৰু ইয়াতে মানে মই ৰখিছোঁ কাৰণ ইয়াতে মই নতুনকৈ চিম এখন ওলাম বুলি ভাবিছোঁ। চিমখন উলিয়াব দিলোঁ, তো গোটেইকেইটা কাম কৰি আছোঁ ন মই, সেইটো কাৰণে ভাবিলোঁ কি ভিডিঅ' এটাকে কৰোঁ। এয়া চাওকচোন বৰষুণটো এতিয়া অকণমান এৰি দিছেগৈ বাৰু। আৰু বৰষুণৰ বতৰত মানে ৰাস্তাবিলাক দেখিবলৈ ভাল লাগে নহ'লে বাৰু। আৰু অকণমান সময় পাছতে এইফালে মই চিমখনো পাই গ'লোঁ। তাৰপাছতে এয়া চেণ্ডেল দোকানলৈ বুলি আহিলোঁ, মানে চেণ্ডেল এযোৰ চাওঁ বুলি আহিলোঁ। পিছে এযোৰো পচন্দ নহ'ল, সেইটো কাৰণে তাৰ পৰা ওলাই দিলোঁ। আৰু এইফালে আহি পেলাই মানে বেলেগ এখন দোকানত চাওঁ বুলি ভাবিছোঁ, সেইটো কাৰণে এইফালে দেখিছোঁ নহয় এইখন দোকানত মানে এতিয়া চাওঁগৈ আৰু পচন্দ হয় নে নহয়। আৰু ইয়াতে আহি পেলাই এতিয়া চেণ্ডেল চাই ল'লোঁ। আৰু কিবাকিবি কৰোঁতে মেলোঁতে মানে বহুতখিনি সময় হৈ গ'লগৈ, সেইটো কাৰণে এইফালে মই কিবা এটা খাওঁ বুলি লৈছোঁ। আৰু এইফালে ভাতকে খাওঁ বুলি লৈছোঁ, যিহেতু ভোক লাগি গ'ল সেইটো কাৰণে। আৰু এইফালে ধুনীয়াকৈ আমাৰ অৰ্ডাৰ আহি গ'ল। তাৰপাছতে এয়া চাওকচোন তিল গাহৰি লৈছোঁ। বহুত দিন হ'ল গাহৰি মাংস খোৱা নাছিলোঁ, সেইটো কাৰণে আৰু এনেকৈয়ে খাবলৈ বুলি ল'লোঁ। আৰু তাৰপাছতে ময়ো ঘৰলৈ আহিবলৈ বুলি ল'লোঁ বাৰু। যি কি নহওক আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।